হেল্ল' গাইজ, আপোনালোকক মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি এটা ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হৈছে পিজ্জা চচ। পিজ্জা চচ কেনেকৈ ঘৰতে বনাব পাৰি আহকচোন চাওঁ। তাৰ বাবে লাগিব আমাক 4টা এনেকৈ সৰু সৰুকৈ কাটি লোৱা বিলাহী, আৰু লাগিব এটা ডাঙৰ চাইজৰ পিঁয়াজ, আৰু অকণমান চচ, কেইফুটামান নহৰু, 2টা কেঁচা জলকীয়া, আৰু ৰেড চিলি পাউডাৰ, সোৱাদ অনুসৰি নিমখ, আধা চামুচ চেনি, 1 চামুচ বাটাৰ। এতিয়া আমি এখন কেৰাহী গৰম হ'বলৈ দি তাতে অকণমান তেল দি লৈছোঁ। তেলখিনি গৰম হোৱাত নহৰুকেইটা দি দিছোঁ। নহৰুখিনি অকণমান সময় থাকিবলৈ দিম। এইবাৰ আমি তাতে কাটি থোৱা পিঁয়াজখিনি দি দিম। এতিয়া পিঁয়াজখিনি ভালকৈ আমি ভাজিব লাগিব। এতিয়া তাতে কাটি থোৱা জলকীয়া 2টা দি দিছোঁ। এতিয়া এইখিনি অকণমান ৰঙচুৱা হোৱাকৈ ভাজি ল'ম। এতিয়া কাটি থোৱা বিলাহীখিনি দি দিম আৰু ভালকৈ লৰাই দিম। এতিয়া অকণমান সময়ৰ কাৰণে আমি ঢাকন মাৰি থৈ দিম। এয়া ঢাকনি গুচাই চাইছোঁ। এইখিনিতে ভালকৈ লৰাই দিম, আৰু যদি আপোনালোকে ওপৰৰ চাউলটো ভাল নাপায় তেতিয়াহ'লে আঁতৰাই দিব পাৰে। মই কিছুমানৰ দিছোঁ আৰু কিছুমান আছেই দিয়া নাই। এইখিনি এতিয়া মই ভালকৈ হেতাখনেৰে থেকচি ল'ম। ইয়াতে মই অলপ নিমখ দি দিছোঁ। এতিয়া এইখিনি লৰাই ল'ম। এইখিনি ইয়াতে মই এইবাৰ ৰেড চিলি পাউডাৰ দি ল'ম। ৰেড চিলিটো দিলে অকণমান কালাৰটো ভাল আহে। এইখিনি মই এতিয়া ভালদৰে মিহলাই ল'ম। ইয়াতে মই দিম আধা চামুচ চেনি, দেখিছেনে? এইখিনি মোৰ মোটামুটি হ'লেই। ইয়াতে টমেটো চচ দিছোঁ 1 চামুচ। এইখিনি মোৰ মোটামুটি ৰেডি হৈয়ে গ'ল। ভালকৈ মিহলাই ল'ব লাগিব। ইয়াতে এতিয়া মই বাটাৰখিনি দি ল'ম আৰু ভালকৈ মিহলাই ল'ম। এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই এইখিনি এটা মিক্সি জাৰত ভৰাই পিচি ল'ম। এয়া দেখিছেনে? এয়া পিছা হৈ গ'ল। এয়া এইখিনি মোৰ ৰেডি হৈ গ'ল। আপোনালোকে বাৰ্গাৰ, পিজ্জা এইবোৰৰ লগত এয়া খাব পাৰিব।
এইখিনি মই এটা কাঁচৰ বয়ামত ভৰাই থ'ম। আপোনালোকে এইখিনি ষ্ট'ৰ কৰি ৰাখি থ'ব পাৰে। মোৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিল, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আপোনালোক যদি মোৰ চেনেলত নতুন আহিছে, ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব।